নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল NNMS 2025 প্ৰস্তুতিমূলক ভিডিঅ'ৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম NNMS 2023-24 বৰ্ষৰ MAT অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট কুৱেশ্যন পেপাৰৰ কুৱেশ্যন নম্বৰ 31 পৰা 60 লৈকে। আহাচোন চাও আমি প্ৰথম কুৱেশ্যনটো কি আছে। প্ৰথম কুৱেশ্যনটোত 31 পৰা 35 লৈকে এটা নিৰ্দেশনা দিয়া আছে। নিৰ্দেশনাটোত আছে তলত দিয়াবোৰত উল্লেখ নকৰাটো কি হ'ব? Find the missing characters from among the given alternatives. তো ইয়াতে আমি দেখা পাইছো তিনটা ত্ৰিভুজ আছে আৰু ত্ৰিভুজৰ কাষত কেইটামান সংখ্যা আছে আৰু ভিতৰত দুটা দিয়া আছে আৰু এটা দিয়া নাই, গতিকে এই নথকাটোত প্ৰশ্নবোধক চিন এটা আছে। ইয়াতে কি হ'ব তলত থকা অপচন বিলাকৰ পৰা আমি চুজ কৰিব লাগে। অপচন বিলাক আছে 22, 30, 32, এটাও নহয়। তো কোনটো যুক্তিত আমাৰ ইয়াতে কোনটো যুক্তিত আমাৰ ইয়াতে 5, 6, 4 গৈ কিনে 12 হৈছে, 6, 7, 5 গৈ কিনে 21 হৈছে, আকৌ 4, 8, 10 গৈ কিনে কিমান হ'ব ইয়াতে? তো আমি ইয়াতে যদি আমি ইয়াতে যদি 5 পূৰণ 4 মানে এই দুটাৰ লগত কি কৰো আমি, যদি আমি পূৰণ কৰো এই দুটাৰ লগত কি কৰো পূৰণ কৰো, তেতিয়াহলে কি হ'ব আমাৰ 5 পূৰণ 4, তেতিয়াহলে কিমান হ'ব 20 নহয় জানো? 20 হল। এতিয়া ইয়াৰে যে দুটা পূৰণফল হল সেই পূৰণফলটোৰ পৰা আমি কি কৰিম, যিমান পালো আৰু কিমান পালো 20 পালো। তো 20 পৰা এই ফালৰটো আমি কি কৰিম, এই ফালৰটো আমি মাইনাস কৰিম। তো ইয়াতে -6 দেন কি পালো আমি, তেতিয়াহলে পাম আমি 14 নহয় জানো? তথাপিও তো মাজৰটো নিমিলিল আমাৰ, তো আমি কি কৰিম ইয়াতে 2 এটা এনে আৰু বিয়োগ কৰি দিম। এইটো এটা মানে আমাৰ কমন সেন্স কথা আৰু যুক্তিৰ কথা আৰু 2 এটা এনে বিয়োগ কৰি দিলে আমি ৰিজাল্টটো কিমান পাই আছো 12 পাই আছো, কাৰণ মাজত কি আছে আমাৰ 12, গতিকে 12টো মিলিব লাগে। মাইনাস কৰাৰ পিছত ইয়াতে আকৌ কি কৰিব লাগিব, ইয়াতে মানে মাইনাস কৰিলো আমি এইটো আকৌ এটা -2 কৰিব লাগিব। তো মাইনাস কৰাৰ পিছত এইটো -2 এটা কৰিব লাগিব। তো 12 পালো আমি। নেক্সট এই যেটো চানেকিত আমি 12 পালো, একে চানেকিৰে আমি এইফালটো কৰি চাও, মানে ইয়াৰ লগত ইয়াৰ কি হ'ব আমাৰ পূৰণ হ'ব নহয় জানো? প্ৰথম স্টেপটো এইটো আছিলে 6 into 5 equal 30। দেন আমি কি কৰিব লাগে, এই ফালৰটো আমি মাইনাস কৰিব লাগে। সো -7 কিমান পাম 23। আকৌ আমি 2 এটা কি কৰিব লাগে, নাই এইবিলাক ৰিজাল্টৰ পৰা আমি 2 এটা মাইনাস কৰিব লাগে। তেনেকৈ ইয়াতে আমি কৰিছিলো 2 এটা মাইনাস, ঠিক ইয়াতে আমি 2 এটা মাইনাস কৰি দিম। তো ইয়াৰ পৰা -2 দেন আমি কি পাম 21। তো মাজত কিমান আছে 21। সেম ফৰ্মুলাত আমি যদি এটো কৰো তেতিয়াহলে কি হ'ব 4 into 10, so 4 into 10 equal to 40 নহয় জানো? দেন আমি এইটো ৰিজাল্টৰ পৰা আমি কি কৰিম, এইটো মাইনাস কৰি দিম। তো -8 equal to 32 দেন এনে এটা 2 আৰু মাইনাস কৰিব লাগে, তো 2 আমি এক্সট্ৰা এটা মাইনাস কৰিব লাগে, -2 equal 30। so your answer will be 30। কোনটো অপশনত আছে, অপশন বি is the correct answer। তো 31 ৰ আনসাৰটো হ'ব বি 30। নেক্সট কুৱেশ্যনটো আমি চাও 32 নম্বৰ কুৱেশ্যন।
এটো কোৱেশ্যনত কি আছে চোৱা ইয়াতো আমাৰ এটা মিসিং পজিশন আছে এটো আমাৰ কি মিসিং তে প্ৰশ্নবোধকৰ চিন এটা আছে ইয়াতে কি হ'ব এটো আমি ওলাব লাগে সো ইয়াতে 13 19 become 4 71 9 become 10 কিবা যুক্তিত মানে এইবিলাকৰ মাজত এটা সম্পৰ্ক আছে যি সম্পৰ্কৰে আমি কি কৰিব পাৰো এইবিলাকৰ মাজত এটা লিংক এস্টাব্লিশ কৰিব পাৰো মানে মুঠতে কিবা নহয় কিবা কৰি বিলাকে কিবা এটা উপায়েৰে মিল আছে আৰু তো সেই মিলি থকা লিংকটো আমি উলিয়াব লাগে তাৰপিছত এই দুটাৰ পৰা একে লিংকতে এইবিলাক মিলি আছে ঠিক তেনেকুৱা এটা লিংকতে এই প্ৰশ্নবোধকৰ জাগাটোত পৰিপূৰ হ'ব এতিয়া এটো কৰিলে কেনেকুৱা হ'ব এটো আচ্ছা আমি যদি এই 13 আৰু 19 যোগ কৰো এই দুটাৰ মাজত কি কৰো আমি প্লাস কৰি দিও তো কিমান হ'ব 13 19 এই দুটা আমি কি কৰিম প্লাস কৰিলো কিমান পাম আমি 13 plus 19 equal to কিমান পাম আমি 9 3 12 2 sorry 9 3 12 কি হ'ব তে হ'ব 2 হাতে গেল 1 1 2 1 3 32 পালো 32 পালো তো 32 ৰ পৰা আমি 4 পাব লাগে নহয় জানো তো ইয়াৰ পৰা 4 পাবলৈ হলে আমি কি কৰিব লাগিব 32 ক আমি হৰণ কৰিব লাগিব কি দি হৰণ কৰিব লাগিব 8 ৰে হৰণ কৰিব লাগিব then we will get 4 কি পাম তেতিয়াহলে 4 পাম ঠিক যি কৰিছো ইয়াতে সেই একে ফৰ্মুলাতে আমি যদি এটুত কৰো এই দুটা কি কৰিব লাগে প্লাস কৰিব লাগে ইয়াতে প্লাস কৰি দিলো 71 plus 9 then আমি কি পাম 80 কিমান পাম আমি তো 80 কাকো আমি কি 8 ৰে ডিভাইড কৰিব লাগে নহয় জানো তাতে আমি 8 ৰে ডিভাইড কৰিছো ইয়াতে আমি 8 ৰে ডিভাইড কৰি 80 ৰে 8 ডিভাইড কৰিলে কিমান পাম আমি 10 ইয়াতে 10 আছে নে নিশ্চয় আছে তো ইয়াতে 4 আছিল 10 আছিল তাৰমানে এটো ফৰ্মুলাই এপ্লাই হ'ব গতিকে আমি এই দুটাত প্লাস কৰি দিম 128 plus 32 কিমান পাম 10 1 3 2 5 1 6 আৰু 160 160 কাকো 8 ৰে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তো দেন আমি কি পাম তো যদি আমি বাহিৰত হৰণ কৰো তেতিয়াহলে 8 দি হল 2 বাৰ আৰু এটা শূন্য তো 2 আৰু 0 কিমান পালো আমি 20 তো এই হৰণটো যদি তোমালোকে মুখে মুখে কৰিব নোৱাৰা তেতিয়াহলে বাহিৰত এনেকে পাতি লবা পাতি লৈ এনেকে পাতি লৈ 160 ক হৰণটো কৰি দিবা তো হলৰ মাজত কিবা যাব 2 বাৰ হল আৰু এটা 0 দিব লাগে দিলেতে 0 হৈ যাব 0 বুজি পালা নে এতিয়া আনসাৰটো কি পালো আমি 20 তো আনসাৰটো কি হ'ব অপচন সি 32 অপচন সি ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চন আমি চাও 33 নম্বৰ ইয়াতে এটা চক্ৰ দিয়া আছে চক্ৰৰ ভিতৰত কিছুমান সংখ্যা আছে আৰু ইয়াতে আমাৰ এটা প্ৰশ্নবোধক চিন আছে ইয়াতে কি হ'ব এটো আমি লিংক বিলাক উলাই কিনে লিখিব লাগে আচ্ছা এতিয়া আমি চাও ইয়াৰে বিপৰীতে এটা নম্বৰ দিয়া আছে মানে এই 5 ৰ সিধা সিধি এটা নম্বৰ দিয়া আছে ঠিক 7 ৰ সিধা সিধি এটা নম্বৰ দিয়া আছে ঠিক 9 ৰ সিধা সিধি বেলেগ এটা নম্বৰ হ'ব 9 ৰ সিধা সিধি বেলেগ এটা নম্বৰ হ'ব এটো দিয়া নাই 5 ৰ সিধা সিধি 10 মানে আমি যদি কি কৰো 5 into 2 কৰো তেতিয়াহলে কিমান পাও 10 পাও নহয় জানো মানে 5 ৰ সিধা সিধি 10 হল মানে 2 এটা মাল্টিপল কৰিছে গতিকে নেক্সটত আমি 2 মাল্টিপল কৰি চাও 7 into 2 7 into 2 equal to কিমান হ'ব 14 হ'ব নে নাই সৰি 14 হ'ব 14 হ'ব গতিকে 2 মাল্টিপল কৰিব লাগে গতিকে এটা 2 এটা পূৰণ কৰিব লাগে গতিকে 9 ৰ লগত আমি কি কৰো 2 পূৰণ কৰি দিম 9 দুগুণ কিমান হ'ব 18 তো আমাৰ এই প্ৰশ্নবোধকৰ টাইপ কিমান হ'ব 18 হ'ব তো আনসাৰ কি হ'ব আমাৰ 18 ডি শুদ্ধ উত্তৰ
32 D is the correct answer. Next question to আমি চাও 33 গ'ল 34 34ত কি দিছে ইয়াতে কিছুমান প্লাস চিহ্নৰ নিচিনা ছবি আছে আকৌ মাজত এটা বৃত্ত সোমাই দি আছে আৰু বৃত্তটোত কিছুমান সংখ্যা আছে প্লাস চিহ্নৰ মূৰে মূৰেও কিছুমান সংখ্যা আছে আৰু মাজত এটোত খালি চিহ্ন আছে এটোত প্ৰশ্নবোধক চিহ্ন আছে লাষ্টৰ এটোত ইয়াতে কি হ'ব এটো আমি ওলাব লাগে তো আমি ওলাই চাও কি হয় এতে সম্পৰ্কটো এস্টাবলিশ কৰিব লাগে এই কেইটাৰ লগত 13 টো কেনেকে হল আৰু আচ্ছা ইয়াতে আমি কি কৰিব লাগিব এটোৰ লগত এটো পূৰণ কৰিব লাগিব মানে এটোৰ লগত এটো পূৰণ কৰিব লাগিব কিমান হ'ব 7 4 গুণ কিমান হ'ব 7 4 গুণ 28 7 4 গুণ 28 এটো 7 পূৰণ কিমান হ'ল 4 সমান 28 পালো একেদৰে আমাৰ 5ৰ লগত 3 পূৰণ কৰিব লাগিব তো 5 পূৰণ 3 5 পূৰণ 3 সমান 15 হ'ল এতিয়া যি দুটা ৰিজাল্ট পালো আমি এই দুটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান পাম 8 ৰ পৰা 3 5 গলে 3 আৰু 2 ৰ পৰা 1 গলে 1 তো কিমান পালো আমি 13 ভিতৰত 13 আছে একে ফৰ্মুলাতে আমি বাকি কেইটা চাও তো এটো আমাৰ কি হ'ব আমাৰ এনেকে পূৰণ এটোৰ লগত এটো গতিকে আমাৰ 8 into 4 so 8 into 4 equal 32 next 9 into 3 9 into 3 হলে 9 into 3 9 into 3 হলে কিমান হ'ব 27 তো এই ৰিজাল্ট দুটা আকৌ কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব ইয়াতে আমি কি কৰিছো মাইনাস কৰিছিলো ইয়াতে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান পাম আমি 2 ৰ পৰা 7 যাব নোৱাৰিলে ধাৰ কৰিলো 12 12 পৰা 7 গলে 5 অফাল থাকিল 2 2 ৰ পৰা 2 গলে 0 দিব নালাগে গতিকে উত্তৰটো হ'ল 5 মাজত 5 আছে গতিকে আমাৰ এই ফৰ্মুলাটোতে আমি বাকি এটো কৰিম তো ইয়াতে আমাৰ এই দুটা পূৰণ হ'ব প্ৰথমতে 9 পূৰণ 4 9 into 4 equal 36 then এই দুটা পূৰণ হ'ব এই দুটা পূৰণ হলে কিমান পাম আমি 8 into 3 3 8 গুণ 24 গতিকে এই দুটাৰ আকৌ কি কৰিব লাগে আমি মাইনাস কৰিব লাগে তো যদি মাইনাস কৰো তেতিয়া হলে সৰি মাইনাস কৰিলে কি হ'ব আমাৰ 6 ৰ পৰা 4 গলে 2 আৰু 3 পৰা 2 গলে 1 তো আনসার হল আমাৰ 12 সো মাজত আমাৰ কি হ'ব প্ৰশ্নবোধক চিহ্নৰ ঠাইত 12 হ'ব কোনটো অপচনত আছে অপচন এ 34 a is the correct answer next question to আমি চাও 35 ইয়াতে কিছুমান ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজ বিলাকত মূৰে মূৰে কিছুমান নম্বৰ দিয়া আছে আৰু ভিতৰত কিছুমান নম্বৰ দিয়া আছে এতিয়া আমি চাব লাগে এই ত্ৰিভুজ বিলাকৰ কি সম্পৰ্কত নম্বৰ বিলাক হৈছে আৰু শেষৰ ত্ৰিভুজটোত এটা প্ৰশ্নবোধক চিহ্ন আছে এই প্ৰশ্নবোধক চিহ্নৰ ঠাইত মানে এইখিনিত তলত দিয়া অপচন বিলাকৰ কোনটো সংখ্যা হ'ব অপচন বিলাক 8 14 10 6 তেনেকে আছে তো আমি ডিকোড কৰো যদি আমি এনেকে চাও যে 4 যোগ 6 সমান 10 মানে এটোৰ লগত এটো কি হৈছে প্লাস হৈছে তো ইকুয়াল কি হৈছে আমাৰ এটো হৈছে 10 ঠিক আমাৰ একেদৰে এটো ফৰ্মুলা একেটা ফৰ্মুলাতে এটোৰ লগত এটো প্লাস হৈছে মানে এটোৰ লগত এটো
প্লাস হৈছে প্লাস হলে কি হ'ব আমাৰ 8 6 14 তো কি হৈছে আমাৰ 14 হৈছে একেদৰে এটোৰ লগত এটোৱে হ'ব মানে 5 আৰু 6 প্লাস কৰিলে কিমান পাওঁ আমি 11 পাওঁ পালো আমি 11 এটো তো নেক্সট ফৰ্মুলাটো আমি চাও 8 যোগ 6 সমান 14 মানে এই দুটাকো কি হৈছে আমাৰ এই দুটাকো প্লাস হৈছে ভিতৰৰ দুটা প্লাস হৈছে ভিতৰৰ দুটা প্লাস হৈ এটো হৈছে 14 বুজি পাইছে নে মানে 8 plus 6 8 plus 6 equal to 14 এতিয়া কো এই 14 ৰ লগত 4 টো প্লাস হৈছে যেটো ৰিজাল্ট পালো ইয়াতে এই 14 ৰ লগত কি হৈছে এটো প্লাস হৈছে 14 plus 4 equal to এনেকৈ আমাৰ এটো ফৰ্মুলাতে বাকি কিটা চাও এটোৰ লগত এটো প্লাস হ'ব লাগে প্লাস হলে আমি ৰিজাল্টটো মাজৰটো পাব লাগে 8 6 14 ঠিকে আছে আকৌ এটোৰ লগত এটো প্লাস কৰিব লাগে প্লাস কৰিলে ৰিজাল্টটো এটো হ'ব লাগে 8 যোগ 14 সমান 22 ঠিক আছে গতিকে এই ফৰ্মুলাটোতে হৈ যাব তো এটো ফৰ্মুলা মিলি আছিলে এবাৰ আমি কি কৰিব লাগে এটো আৰু এটো প্লাস কৰিব লাগে এই দুটো প্লাস কৰিলে কি পাম 8 যোগ 4 যোগ 6 সমান কিমান হ'ব 10 হ'ব ইয়াৰে ৰিজাল্টটো কি হ'ব 10 হ'ব লাগে আৰু 10 ৰ লগত যদি আমি এই দুটা প্লাস কৰিম 10 যোগ 5 সমান কিমান হ'ব 15 হ'ব তো এফালে মিলি আছে আগৰ পৰা 15 গতিকে আমাৰ আনসাৰটো কি হ'ব 10 so your correct answer is C 35 answer is C next question টো আমি চাও ইয়াত এটা চিত্ৰ দিছে কিছুমান ইনস্ট্ৰাকচন দিছে পঢ়িলো আমি ইয়াতে নিৰ্দেশনা 36 নম্বৰ পৰা 40 নং প্ৰশ্নসমূহ তলৰ প্ৰশ্নসমূহত চিত্ৰটোৰ ভিত্তিত দিয়া হৈছে চিত্ৰটো ভালদৰে অধ্যয়ন কৰি শুদ্ধ উত্তৰটো বাছি উলিয়া এতিয়া প্ৰথমতে চিত্ৰটো আমি অধ্যয়ন কৰিব লাগে আৰু ইয়াৰে পৰা কিছুমান বস্তু আমি আগতে লিখি ল'ব লাগে যেহেতু আমাৰ 36 ৰ পৰা 40 লৈকে চাৰিটা মান কোৱেশ্চন আছে গতিকে ইয়াৰে পৰা কিছুমান তথ্য আমি লিখি ল'ব লাগে আমি অলপ লিখি ল'বলৈ চেষ্টা কৰিম তথ্যবিলাক এনেকুৱা ইয়াতে যেটো চিত্ৰ আছে চিত্ৰটো আমি অধ্যয়ন কৰিলে ওপৰৰ চিত্ৰটোত আয়তে চিত্ৰকৰ বৃত্তই খেলুৱৈ আৰু ত্ৰিভুজটো ডাক্তৰ বুজাইছে তো এইবিলাকৰ যেটো গোল ছবি আছে যেটো বৃত্তই খেলুৱৈ বা প্লেয়াৰ্স বুজাইছে আৰু আয়তে কি বুজাইছে আৰ্টিস্ট অৰ্থাৎ চিত্ৰকৰ বিলাক বুজাইছে আৰু ট্ৰায়াঙ্গল বা ত্ৰিভুজটো ডক্টৰ বুজাইছে গতিকে ইয়াতে আমি এনেকে উলাই লও চোৱাচোন কেৱল বৃত্তৰ ভিতৰত কেটা আছে মানে অনলি প্লেয়াৰ কেটা আছে কেৱল প্লেয়াৰ মানে পি ধৰিছো অনলি প্লেয়াৰ কেটা আছে 25 এটোটো সিনক্ৰনাইজ হৈ আছে এটোৰ লগত এটো মিলি আছে এটোৰ লগতে মিলি আছে এটোৰ লগতে দুটা মিলি আছে খালি 25 টো প্লেয়াৰ আছে 25 টা প্লেয়াৰ আছে অনলি প্লেয়াৰ তেওঁলোকে খালি খেলে তেনেকুৱা সিঙ্গল আৰু ডক্টৰ কেটা আছে এটো চোৱা কেৱল ডক্টৰ কেটা আছে 17 17 ডক্টৰ 17 টা আছে নেক্সট আৰ্টিস্ট কেটা আছে আৰ্টিস্ট আছে 30 ওকে দেন আমি এতিয়া দুটা লম প্ৰথমতে এই দুটা লম পি আৰু ডি মানে প্লেয়াৰ প্লাস ডক্টৰ কেটা আছে প্লেয়াৰ প্লাস ডক্টৰ কেটা আছে প্লেয়াৰ মানে এটোৰ ভিতৰত থাকিব লাগিব ডক্টৰ মানে ট্ৰায়াঙ্গলৰ ভিতৰত থাকিব লাগিব তো এটো আছে 4 গোলৰ ভিতৰতো আছে ট্ৰায়াঙ্গলৰ ভিতৰতো আছে গতিকে এটো 4 প্লেয়াৰ প্লাস ডক্টৰ কিমানটা আছে 4টা এতিয়া আমি চাম প্লেয়াৰ প্লাস আৰ্টিস্ট কেটা আছে প্লেয়াৰ প্লাস আৰ্টিস্ট এটা আছে মানে প্লেয়াৰ মানে গোলটো আৰ্টিস্ট মানে এটো গতিকে এই দুটাৰ ভিতৰত আমাৰ 22 আছে 22 আছে 22 আছে তো প্লেয়াৰ ডক্টৰ আৰু প্লেয়াৰ আৰ্টিস্ট গল এবাৰ ডক্টৰ আৰু আৰ্টিস্ট লাগে আমাক ডক্টৰ আৰু আৰ্টিস্ট লাগে ডক্টৰ আৰু আৰ্টিস্ট মিলি কেইজন আছে
ডক্টৰ মানে এই তিনিকোণীয়াটো আৰু আৰ্টিষ্ট মানে এই চাৰিকোণীয়াটো তেতিয়াহ'লে তিনিকোণীয়া আৰু চাৰিকোণীয়া এটা আছে তিনিকোণীয়া আৰু চাৰিকোণীয়া 8টা আছে এইটো তিনিকোণীয়াৰ ভিতৰত পৰিছে চাৰিকোণীয়াৰ ভিতৰত পৰিছে তো কেইটা আছে আমাৰ ডক্টৰ আৰু আৰ্টিষ্ট 8টা আছে ডক্টৰ আৰু আৰ্টিষ্ট হৈ গ'ল এতিয়া আমাৰ তিনিওটাই আছে চোৱাচোন ডক্টৰ আৰ্টিষ্ট আৰু প্লেয়াৰ তিনিওটাই আছে কৰবাত মানে গোটেইকেইটা লগ হৈ আছে ইয়াতে গ'লটোৰ ভিতৰত আছে ত্ৰিভুজটোৰ ভিতৰত আছে আৰু গতিকে আমাৰ তিনিওটা একেলগে আছে এক জাগাত মানে প্লেয়াৰ আছে প্লেয়াৰ হ'ব পাৰে ডক্টৰ আছে প্লাস আৰ্টিষ্ট আছে তিনিওটা আছে কেইজন আছে এইটো যে তিনি আছে তিনি মানে এইটো গোলৰ ভিতৰতো আছে ত্ৰিভুজৰ ভিতৰতো আছে আৰু আয়তৰ ভিতৰতো আছে গতিকে তিনি এতিয়া ইয়াতে কি কি সংখ্যা আছে সংখ্যাকেইটা আমি একবাৰ মিলাই চাওঁ গোটেইকেইটা হ'ল নে নহয় 30 লিখিছো আমি ইয়াতে 30 লিখিছো 25 লিখিছো 22 লিখিছো 4 লিখিছো 3 লিখিছো 8 লিখিছো 8 লিখিছো 17 লিখিছো তো গোটেই লিখিছো আমি এটা বাদ নাই তো এইখিনি আমি ওলাই ললো এতিয়া আমি ইজিলি কোৱেশ্চন আনসাৰ কেইটা কৰিব পাৰিম তো 36 নম্বৰ যেটো কোৱেশ্চন আছে এটোত কি কৈছে কোৱেশ্চনটো পঢ়ি চাও এতিয়া হাউ মেনি প্লেয়াৰ্স আৰ নাইদাৰ আৰ্টিষ্ট নৰ ডক্টৰস কিমানজন খেলুৱৈ ডাক্তৰো নহয় লগতে চিত্ৰকৰো নহয় কিমানজন খেলুৱৈ ডাক্তৰো নহয় চিত্ৰকৰো নহয় ডাক্তৰ হ'ব নোৱাৰে আৰ্টিষ্ট হ'ব নোৱাৰে কিন্তু তেওঁলোকে খেলে খালি তো কেৱল খেলুৱৈ তাৰমানে কেৱল খেলুৱৈ কেইটা আছিলে 25টা so your answer is 25 জানো কেৱল প্লেয়াৰ 25 আছিলে ইজিলি আনসাৰ হৈ গ'ল নেক্সট কুৱেশ্চনটো আমি চাওঁ নেক্সট কুৱেশ্চনটো একে আছে আমাৰ আগৰ স্লাইডটোত আমি যাব লাগিব কিমানজন চিত্ৰকৰ খেলুৱৈ তো চিত্ৰকৰ খেলুৱৈ মানে কি আৰ্টিষ্ট প্লাস প্লেয়াৰ কিমানজন আছে আগৰ লিষ্টটোত আমি চাই আহোঁ artist plus player কেইজন আছে 22 জন so your answer will be 22 option A is the correct answer একদম ইজি নহয় নে নেক্সট কুৱেশ্চনটো আমি চাওঁ কিমানজন চিত্ৰকৰ ডক্টৰো নহয় আৰু খেলুৱৈ নহয় মানে কেৱল আৰ্টিষ্ট অনলি আৰ্টিষ্ট এটা আছে চাই আমি অনলি আৰ্টিষ্ট আছে কেইটা 30 so your answer will be 30 কোনটোত আছে অপশন D is the correct answer next আমি চাওঁ কুৱেশ্চনটো 38 গ'ল নেক্সট কুৱেশ্চনটো আছে 39 কিমানজন ডাক্তৰ খেলুৱৈ আৰু চিত্ৰকৰ নহয় কিমানজন ডাক্তৰ খেলুৱৈ আৰু চিত্ৰকৰ নহয় মানে অনলি ডক্তৰ কেইটা আছে অনলি ডক্তৰ আছে 17 so your answer will be 39 your answer will be 17 so D is the correct answer next আমাৰ question to 40 number আছে কিমানজন ডাক্তৰ খেলুৱৈ আৰু লগতে চিত্ৰকৰ কিমানজন ডাক্তৰ খেলুৱৈ আৰু লগতে মানে তিনিওটাই কিমানজন ডাক্তৰ খেলুৱৈ আৰু লগতে চিত্ৰকৰ মানে কিমানজন ডক্তৰ খেলুৱৈ প্লাস চিত্ৰকৰ মানে গোটেইকেইটা তো তিনিওটা থাকিলে আমাৰ কি হয় আনসাৰটো 3 আনসাৰটো হয় আমাৰ 3 so your answer is C 40 number C তেনেকৈ আমি ইজিলি কৰিব পাৰো নেক্সট 41 নম্বৰটো চাওঁ আমি কি দিছে 41 নম্বৰটো 41 নম্বৰটোত কুৱেশ্চনটো আছে এটা শ্ৰেণীত মুঠ 49 জন ছাত্ৰ ছাত্ৰীৰ মাজত নিতিনৰ স্থান নিতিন মানে ল'ৰাজনৰ নাম নিতিনৰ স্থান 18তম শেষৰ পৰা নিতিনৰ স্থান কিমান হ'ব প্ৰথমৰ পৰা 18তম so তোমালোকে জাস্ট ইমাজিন কৰি লোৱা এনেকে মানে কি আছে সিৰিয়েল নাম্বাৰৰ লাইন এটা আছে আৰম্ভণি ইয়াৰ পৰা 1 so এনেকৈ 2 3 আহি থাকিব
তো টোটেল কিমান ষ্টুডেন্ট আছে লাষ্টৰটো কিমান হ'ব আমাৰ 49 আৰু নিতিনৰ যিটো স্থান আছে এটো ধৰি দিয়া আছে প্ৰথমৰ পৰা আৰম্ভ কৰি নিতিনৰ স্থান হল তো 18 পজিশনত আছে মই 18 টো ওপৰত দি দিছো 18 পজিশনত আছে তো এই ফালৰ পৰা কিমান হয় 18 পজিশন ঠিক আছে এই ফালৰ পৰা কিমান 18 প্ৰশ্নটো সুধিছে যে শেষৰ পৰা মানে এই ফালৰ পৰা নিতিনৰ স্থানটো কিমান হ'ব সো ইয়াৰ কাৰণে সিম্পল ফৰ্মুলা আমাৰ কি কৰিব লাগে জাস্ট আমি যেটো শেষৰ স্থান আছে 49 ইয়াৰ পৰা আমি তো মাইনাস কৰি কিমানতম স্থান দি আছে বাফালৰ পৰা 18 দি আছে সো 18 টো আমি প্ৰথমতে মাইনাস কৰি দিম মাইনাস কৰিলে কিমান পাম আমি 1 and then 3 31 পালো কিন্তু এতিয়া কথাটো চিন্তা কৰি চাবচোন 41 ৰ পৰা যদি 18 আমি গুচাই দিও মানে এই 18তম স্থানটো মানে এটো গুচি যাব নহয় জানো গতিকে 19তম স্থানৰ পৰা আমি কাউন্টটো আৰম্ভ কৰা হ'ব তো ইয়াৰে পৰা গণিলে আমাৰ ইফালে কেইটা থাকিব 31 টা থাকিব কিন্তু 19তম স্থানৰ পৰা আমি গণিব নোৱাৰো কাৰণ নিতিনৰ স্থান 18তম হে আছিল মানে আৰু এটা স্থান প্লাস হৈ থাকিব তো ইয়াৰে লগত আমি কি কৰিব লাগিব 1 প্লাস এটা কৰিব লাগিব এইটো কাৰণে আমি 1 এটা প্লাস কৰিব লাগিব তো ইয়াতে आंसर হ'ব 32 आंसर হ'ব কি 32 তো D is the correct answer 41D correct answer next question to আমি চাও 42 42 আছে আমাৰ ছাত্ৰৰ এটা শাৰীত A স্থানৰ A ৰ স্থান বাওফালৰ পৰা 13তম আৰু D ৰ স্থান সোঁফালৰ পৰা 17তম যদিহে একেটা শাৰীত A ৰ স্থান সোঁফালৰ পৰা 11তম হয় D ৰ স্থান বাওফালৰ পৰা কিমান হ'ব একে স্থানৰ কথা তো আমি এনেকৈ লাইন এটা বনাই লম প্ৰথমতে স্থানৰ বিলাকৰ কথা দিলে আমি সদায় লাইন এটা নেকে বনাই লম বনাই লোৱাৰ পিছত আমি বাও আৰু সোঁ কথা আছে নহয় সো আমি বাওফালটো প্ৰথমতে লৈছো বাওফালৰ পৰা আমি নাম্বাৰিং বিলাক কৰি যাম তো ইয়াতে কৈছে যে A ৰ স্থান বাওফালৰ পৰা 13তম গতিকে আমি নাম্বাৰ বিলাক কৰি গৈছো 1 2 3 4 5 6 7 8 9 10 11 and 12 so 11 নম্বৰটো আমাক লাগে ইয়াতে আছে আমাৰ A ইয়াতে কি আছে আমাৰ A আছে বাওফালৰ পৰা আমি 11তম যেটো স্থান আছে 11তম স্থানত আমাৰ A আছে এতিয়া আকৌ প্ৰশ্নটো দিছে যে 13তম বাওফালৰ পৰা 13তম গণ্ডগোল হল লেখাটো বাওফালৰ পৰা 13তম হে আছিল 11তম নহয় দে আমি কি লব লাগিব A ৰ স্থান বাওফালৰ পৰা 13তম 13তম হলে 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 13 এটো 13তম স্থান আমাৰ এতি কি আছে A আছে বাওফালৰ পৰা 13 যদিহে একেটা শাৰীত এৰ স্থান সোঁফালৰ পৰা 11তম হয় আকৌ সোঁফালৰ পৰা কি আছে আমাৰ এৰ স্থানটো সোঁফালৰ পৰা 11 আছে সো আমি এইবাৰ এইফালৰ পৰা 11 মানে এইফালৰ পৰা আমি 11তমত আছো মানে এটো কি 11 নম্বৰ স্থান আমি কমাই আহিব লাগিব এটো 11 এটো 10 এটো 9 এটো 8 এটো 7 এটো 6 5 4 3 2 1 সো এটো আমাৰ কি পালো 1 পালো এবাৰ এইফালে আমি 1 পালো মানে এইফালৰ পৰা নেকি 1 তো এটো আমাৰ কি হ'ব লাষ্ট স্থান টোটাল কিমান পালো আমি ওলাই গল তেতিয়া প্ৰশ্নটোত আকৌ সুধিছে যে D ৰ স্থান সোঁফালৰ পৰা 17তম
তো এতিয়া সোঁফালৰ আৰম্ভণি বিন্দুটো আমি পাই গলো তো আমাৰ সোঁফালৰ আৰম্ভণি বিন্দু ইয়াৰ পৰা যদি আমি 1 বুলি ধৰো তেতিয়া হলে এটো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17তম যিটো স্থান আছিল এটো কাৰ আছিল এটো ডিৰ আছিল ডিৰ এটো সোঁফালৰ পৰা 17তম এটো 17তম আছিল সোঁফালৰ পৰা 17তম এতিয়া প্ৰশ্নটো তাকো সুধিছে যে ডিৰ স্থান বাওঁফালৰ পৰা কি হ'ব তোমাৰ এবাৰ এই ফালৰ পৰা আমি ডিৰ স্থান গণিব লাগে মানে ডি টো ইয়াতে আছিল এইফালৰ পৰা কিমান হ'ব 1 2 3 4 5 6 7 এটো কি হ'ব আমাৰ 7 পজিশন হ'ব আনসাৰটো কি হ'ব 7 পজিশন সো বি ইজ দা কারেক্ট আনসার 7তম স্থান হ'ব নেক্সট কোৱেশ্চনটো আমি চাও 42 43 হ'ব এটা 42 43 হ'ব 43 হ'ব 43 কি দিছে সতীশে কিতাপ এখন দেওবাৰে পঢ়ে উধাই একেখন কিতাপ অনিলতকৈ এদিন আগত পঢ়ে আগত আৰু সতীশৰ 4 দিন পিছত পঢ়ে অনিলে কোনটো দিনত কিতাপখন পঢ়িছিল প্ৰশ্নটো অনিলৰ লগত সুধিছে কিন্তু গটেকেটাৰ মাজত এটা লিংক আছে তো আগতে আমি লিংকটো বনাই লওঁ তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বাৰৰ কথা থাকিলে সদায় আমি ক্যালেন্ডাৰত যে বাৰবিলাক থাকে এইবিলাক লিখি লওঁ সো আমি লিখিম ইংৰাজীত সানডে ঠিক আছে এস ইউ মানে এস ইউ লিখিছো মই স্যাটাৰডে আছে নহয় এই কাৰণেটো ইউ আৰু এটা শনিবাৰটো এস এ লিখিম সানডে মনডেৰ কাৰণে আমি লিখিছো টিউজডেৰ কাৰণে টি ইউ লিখিছো ওয়েডনেসডেৰ কাৰণে ডব্লিউ লিখিছো থাৰ্সডেৰ কাৰণে টি এইচ লিখিছো ফ্ৰাইডে এফ আৰু স্যাটাৰডে এস এ সানডে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে হৈ গল এতিয়া প্ৰশ্নটো চাও সতীশে কিতাপ এখন দেওবাৰে পঢ়ে গতিকে সতীশে কেতিয়া পঢ়ে কিতাপখন দেওবাৰে পঢ়ে মানে ইয়াতে আমাৰ দেওবাৰে কোনে পঢ়ে সতীশ সতীশৰ কাৰণে কেৱল দন্তহ লিখিলো তাৰপিছত কি দিছে সুধাই একেখন কিতাপ অনিলতকৈ এদিন আগত আৰু সতীশৰ 4 দিন পিছত পঢ়ে এতিয়া সতীশৰ 4 দিন পিছত কোনে পঢ়ে সুধাই পঢ়ে 4 দিন মানে এটো 1 2 3 আৰু 4 দিন পিছত 4 দিন পিছত হলে এই দিন মানে তো কি দিন হ'ব তো থাৰ্সডে মানে বৃহস্পতিবাৰ হ'ব এই দিনা কি পঢ়ে সুধাই কিতাপখন পঢ়ে সুধাই কিতাপখন পঢ়ে এই দিনা এতিয়া আকৌ সুধাই অনিলতকৈ একদিন আগতে পঢ়ে তেতিয়া হলে অনিলে একদিন পিছত পঢ়িব মানে অনিলে কেতিয়া পঢ়িব শুক্ৰবাৰে পঢ়িব অনিলে কেতিয়া পঢ়িব শুক্ৰবাৰে পঢ়িব তো আমাৰ আনসাৰ প্ৰশ্নটো ধৰিছিল যে অনিলে কোনটো দিনত কিতাপখন পঢ়ে তো উত্তৰ ওলাই গল শুক্ৰবাৰে উত্তৰটো কি হ'ব আমাৰ অনিলে শুক্ৰবাৰে কিতাপখন পঢ়ে অপশন এ ইজ দা কারেক্ট আনসার বুজি পালানে নেক্সট কোৱেশ্চনটো আমি চাও 44 ইয়াতে প্ৰশ্ন এটা আছে যে এ বি সি ডি আৰু ই পাঁচখন কিতাপ আছে সি কিতাপখন ডিৰ ওপৰত ই খন এৰ তলত ডি খন এৰ ওপৰত আৰু বি কিতাপখন ইৰ তলত সজালে একেবাৰে তলৰ কিতাপখন কি হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে প্ৰথমতে আমি কিতাপ কেইখনৰ নাম এনেকৈ লিখি ল'ব লাগে এ বি সি ডি আৰু ই এইকেইখন পাঁচখন কিতাপ আছে কন্ডিশন কি আছে সি কিতাপখন ডিৰ ওপৰত তো আমি এনেকৈ সজাব লাগে বেলেগ বেলেগ লাইনত সি কিতাপখন ডিৰ ওপৰত মানে ডি টো তলত থাকিব তেতিয়াহলে আকৌ আছে ই খন এৰ তলত আকৌ আছে কি ই কিতাপখন এৰ তলত
বুজি পালেনে এৰ তলত ই আছে নেক্সট কৈছে ডি খন এৰ ওপৰত এতিয়া এই যেটো ডি কিতাপ লিখিছো আমি আগতে এটো এৰ ওপৰত থাকিব লাগে মানে এইখিনি বস্তু ইয়াৰে তলত আছে মানে ইয়াতে এ থাকিব এৰ তলত ই থাকিব নহয় জানো আমি এটো বস্তুটো ইয়াতে শিফট কৰি দিলো এইখিনি বস্তু আমি ইয়াতে শিফট কৰি দিলো শিফট কৰি দিয়াৰ লগে লগে এটো এটা ক্ৰম পাই গলো এতিয়া আমি চাও ডি কিতাপখন এৰ ওপৰত থাকিলে আৰু বি কিতাপখন ইৰ তলত সজালে এতিয়া যেটো বি লাষ্টৰ যেটো কিতাপ আছে এটো আমাৰ এটো ইৰ তলত দিব কৈছে ই আৰু ডি সজালো আমি প্ৰথমতে তাৰ পিছত আমাৰ ই আৰু এ সজালো ৰৈ গল কি বি বি টো একদম তলত দিব কৈছে বি কিতাপখন ইৰ তলত সজালে একেবাৰে তলৰ কিতাপখন কি হ'ব গতিকে আমাৰ একেবাৰে তলৰ কিতাপখন কোনটো হল বি so b is the correct answer option c হ'ব উত্তৰ 44 নম্বৰ option c উত্তৰ 45 নম্বৰটো আমি চাও 45 নম্বৰত কি দিছে যদি এটা মাহৰ তৃতীয়টো দিন সোমবাৰ হয় তেন্তে তলৰ কোনটো দিন সেই মাহটোৰ 21 তাৰিখৰ পৰা পঞ্চমটো দিন হ'ব 21 তাৰিখৰ পৰা পঞ্চমটো দিন 21 তাৰিখৰ পৰা মানে 21 তাৰিখটো বাদ দিব লাগিব নহয় জানো 21 তাৰিখৰ পৰা কৈছে নহয় গতিকে আমাৰ কি তাৰিখ হ'ব এটো 20 21 পাছে কিমান 26 21 তাৰিখৰ পৰা পঞ্চম দিন 21 পাছে 26 নহয় জানো 26 নম্বৰ ডেটো আমি ওলাব লাগে তো আমি ক্যালেন্ডাৰ বনাই লও তেনেকৈ ক্যালেন্ডাৰৰ প্ৰশ্নবিলাক থাকিলে 3 বাৰ এইবিলাকৰ প্ৰশ্ন এনেকৈ থাকিলে বাৰৰ কথা দিলে সদায় আমি এনেকৈ ক্যালেন্ডাৰ বনাই লব লাগে সানডে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে এণ্ড স্যাটাৰডে এইকেইটা বনাই ললো আমি নেক্সট আমাৰ কন্ডিশন চাম যদি এটা মাহৰ তৃতীয়টো দিন সোমবাৰ হয় মানে 3 নম্বৰ দিনটো কি আছে আমাৰ সোমবাৰ সোমবাৰ মানে মানডে তো এটো 3 নম্বৰ দিন এতিয়া হলে এটো কি হ'ব তাৰ আগৰটো 2 নম্বৰ আৰু তাৰ আগৰটো কি হ'ব 1 নম্বৰ মানে আকৌ ঘূৰি শনিবাৰ হৈ যাব এটো 1 নম্বৰ ডে বাকি বিলাক এনে বহাই যাও তে ক্ৰমটো পালো আমি 3 হলে এটো 2 হ'ব এফালে 1 হ'ব এফালে 4 হ'ব এটো 5 6 7 8 next এটো 9 10 11 12 একে গৈ 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 যেহেতু আমাৰ 26 লৈকে ওলাব লাগে গতিকে আমাৰ ইমান লিখাৰ প্ৰয়োজন নাছিল আচলতে 26 নম্বৰ তাৰিখটো আমি ওলাব লাগে নহয় জানো প্ৰশ্নটোৰ পৰা পঢ়িলো আমি যে 21তম যেটো ডে আছে এটো 21তম দিন ইয়াৰে ইয়াৰ পৰা 5 দিন পিছত 1 পঞ্চম দিনটো 1 2 3 4 5 মানে 26 নম্বৰ হ'ব এটো কি হ'ব কি বাৰ হ'ব এটো বুধবাৰ কি বাৰ হয় আমাৰ বুধবাৰ এটো দিছিলে পঞ্চম দিনটো হ'ব বুধবাৰ তো আনসার ইজ ওয়েডনেসডে আনসার কি হ'ব আমাৰ ওয়েডনেসডে নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটোত কি দিছে 46 নম্বৰ ইয়াতে কিছুমান চিত্ৰ দি আছে চিত্ৰবিলাকত কোনটো চিত্ৰই সম্পৰ্কটো বুজাইছে এটো ক'ব লাগে তলৰ কোনটো চিত্ৰই সূৰ্য চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ সম্পৰ্ক বুজাব তো এনেকুৱা চিত্ৰবিলাক দিয়া থাকিলে অলপ কনফিউজিং টাইপ হয় প্ৰথমতে আমি যিবিলাক বস্তু দিয়া থাকে এইবিলাকৰ মাজৰ ৰিলেচনটো ওলাব লাগে যেনেকৈ চন্দ্ৰ সূৰ্য আৰু পৃথিৱী
তো ইহঁতৰ মাজত এটা মানে সম্পৰ্ক আছে যেনেকৈ সূৰ্য অন্তৰ্গত পৃথিৱী মানে সূৰ্যৰ পৰিয়ালৰ এটা সদস্য পৃথিৱী আৰু পৃথিৱীৰ এটা অংশ চন্দ্ৰ মানে সূৰ্যৰ অন্তৰ্গত পৃথিৱী পৃথিৱীৰ অন্তৰ্গত চন্দ্ৰ নহয় জানো তো ডাঙৰ যিটো লাইন এইটো যদি আমাৰ সূৰ্য হয় এইটো যদি সূৰ্য হয় ইয়াৰ অন্তৰ্গত কি হ'ব এইটো লাইন কি হ'ব আমাৰ পৃথিৱী এইটো লাইন হ'ব আমাৰ পৃথিৱী আৰু তাৰ ভিতৰত কি থাকিব আমাৰ পৃথিৱীৰ অন্তৰ্গত হ'ব চন্দ্ৰ গতিকে অপশ্যন এটোৱে কি হ'ব আমাৰ শুদ্ধ উত্তৰ বাকি এতিয়া বেলেগ বেলেগ বস্তু নহয় এইবিলাক বা একেটা বস্তুৰ ওপৰত এই দুটাটো নুঘূৰে বা দুটা একে আৰু এটা বেলেগ তেনেকুৱাওতো নহয় চন্দ্ৰটো এটা উপগ্ৰহ পৃথিৱী এটা গ্ৰহ সূৰ্য এটা নক্ষত্ৰ গতিকে আটাইবিলাক বস্তুৱে বেলেগ ঠিকে কিন্তু ইটো সিটোৰ লগত এটা সম্পৰ্ক আছে মানে ইটো সিটোৰ কি হয় আমাৰ অন্তৰ্গত গতিকে এই অপশ্যনত থকা চিত্ৰটো কি হ'ব আমাৰ শুদ্ধ 46A is the correct answer next আমি চাও 47 নম্বৰ ইয়াতেও এটা চিত্ৰ দিছে তলৰ কোনটো চিত্ৰই ইঞ্জিনিয়াৰ ডাক্তৰ আৰু মানুহৰ প্ৰকৃত সম্পৰ্ক বুজাব এতিয়া চোৱা ইঞ্জিনিয়াৰ ডাক্তৰ আৰু মানুহ মানে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ মানুহ হ'ব পাৰে নহয় জানো ডাক্তৰ বেলেগ বস্তু ইঞ্জিনিয়াৰ বেলেগ বস্তু আৰু সেইটো কি হ'ব পাৰে মানুহেইতো হয় ন গতিকে এইটোতো নহ'ব তেতিয়াহ'লে মানে দুটা একে বস্তু আৰু মানুহৰ ভিতৰত তো এইটোত গৈ আছে আমাৰ এইটো যদি ডাক্তৰ হয় এইটো যদি আমাৰ ডাক্তৰ হয় তেতিয়াহ'লে এইটোক আমি কি ধৰিব লাগিব ইঞ্জিনিয়াৰ তো এইটো ডাক্তৰ এইটো ইঞ্জিনিয়াৰ আৰু এই ডাঙৰ গোলটো কি হ'ব এইটো মানুহ গতিকে আমাৰ মানুহৰ ভিতৰতে ইঞ্জিনিয়াৰ আৰু ডাক্তৰ থাকে so D is the correct answer next 48 নম্বৰটো চাও 48 নম্বৰটো কি দিছে তলৰ কোনটো চিত্ৰই সিংহ কুকুৰ আৰু সাপৰ সম্পৰ্ক বুজাব এতিয়া এইবিলাক সব বেলেগ বেলেগ বস্তু সিংহটো এটা জন্তু বাৰু কিন্তু জন্তু শব্দটোতো ইয়াতে নাই কুকুৰটো বেলেগ জন্তু সাপো বেলেগ জন্তু গতিকে তিনিওটাৰ লগত কোনো মিল নাই বা ইটো সিটোৰ অন্তৰ্গত নহয় এই দুটাৰ মাজত অলপ মিল আছে এই দুটাই মাংস খায় সাপেওতো মাংসই খায় নহয় জানো ভেকুলী খায় মাংস খোৱাই হ'ল গিলি খায় এইবিলাকে চোবাই খায় বাৰু গতিকে গোটেইকেইটা কি হ'ব বেলেগ তো মোৰ মতে C2 হ'ব আনচাৰ কাৰণ এটা সিংহ বেলেগ বস্তু এটা কুকুৰ আৰু এটা সাপ গতিকে আমাৰ গোটেইকেইটাই বেলেগ বেলেগ তো 48C is the correct answer next 49 টো কি আছে তলৰ কোনটো চিত্ৰই হাতী কুকুৰনেচীয়া বাঘ তোমালোকে কুকুৰনেচীয়া বাঘ চিনি পোৱা নে কুকুৰনেচীয়া বাঘ কাক কয় চিনি পোৱা নে কেতিয়াবা কেতিয়াবা গুৱাহাটীত ওলাই কুকুৰনেচীয়া বাঘ বিলাক পাহাৰৰ পৰা এতিয়া এই চিত্ৰবিলাকে হাতী কুকুৰনেচীয়া বাঘ আৰু জন্তুৰ সম্পৰ্ক বুজাব ইয়াতে এটা শব্দ দিয়া আছে জন্তু চাইছানে কুকুৰনেচীয়া বাঘটো এটা জন্তু আৰু হাতীটো এটা জন্তু গতিকে জন্তুৰ অন্তৰ্গত এই দুটা গতিকে ইয়াৰে এটা যদি আমাৰ কুকুৰনেচীয়া বাঘ হয় আনটো কি হ'ব আমাৰ হাতী আৰু এই দুটা বস্তু জন্তুৰ অন্তৰ্গত এইটো হ'ব জন্তু গতিকে B is the correct answer 49B শুদ্ধ উত্তৰ 50 নম্বৰটো চাওঁ আমি 50 নম্বৰটো দিছে তলৰ কোনটো চিত্ৰই শিক্ষক মানুহ আৰু খেলুৱৈৰ সম্পৰ্ক সূচাব তো ইয়াতে অলপ কমপ্লিকেটেড দিলে এতিয়া আমি চিন্তা কৰো শিক্ষক এজন মানুহ হ'ব পাৰে আকৌ শিক্ষকজন খেলুৱৈও হ'ব পাৰে মানুহ হ'ব পাৰে মানে গোটেইকেইটাৰ লগতে আমাৰ কি আছে সম্পৰ্ক আছে খেলুৱৈ এজন মানুহ হয় প্ৰথমতে তেওঁ মানুহটো খেলুৱৈ হ'ব পাৰে আকৌ খেলুৱৈজন শিক্ষক হ'ব পাৰে মানে স্পৰ্টছ টিচাৰ হ'ব পাৰে তেওঁ নহয় জানো মানে যিবিলাক কোচ থাকে তেওঁলোকতো টিচাৰে ওৱান টাইপ অফ গতিকে মানুহ খেলুৱৈ হ'ব পাৰে আকৌ শিক্ষকো হ'ব পাৰে মানে সেই একেজন মানুহ শিক্ষক হ'ব পাৰে মানুহ শিক্ষক হ'ব পাৰে আৰু শিক্ষকজনো এজন খেলুৱৈ হ'ব পাৰে নহয় জানো
শিক্ষকজন এজন খেলুৱৈ হ'ব পাৰে গতিকে গোটেইকেইটাৰ লগতে কি আছে সম্পৰ্ক আছে মানে ইটো সিটোৰ অভাৰলেপ কৰিছে নহয় জানো ওপৰেদি গৈছে গতিকে মোৰ মতে এইটো যদি মানুহ হয় মানুহৰ লগে লগে কি হৈছে এইটো খেলুৱৈ আকৌ সিহঁতৰ মাজত সম্পৰ্ক আছে আকৌ এইটো কি হ'ব আমাৰ তেওঁ শিক্ষক হ'ব পাৰে তো এই তিনিওটাই লাগি আছে এইটো যদি মানুহ হয় তো খেলুৱৈ হলে এইটো শিক্ষক হ'ব তো সি ইজ দ্য কাৰেক্ট আনসাৰ বেলেগ বেলেগ বস্তুটো নহয় একেটাই বস্তু সেইকাৰণে বেলেগ বেলেগ নহল আৰু তিনিওটাই যেহেতু সিংক্ৰনাইজ হৈ থাকে সেইটো কাৰণে আমাৰ তিনিওটাই সিংক্ৰনাইজ হৈ থাকে কাৰণে সি ইজ দ্য কাৰেক্ট আনসাৰ 50 নম্বৰটো গ'ল নেক্সট 51 টো চাওঁ আমি 51 ইয়াতে কি দিছে একক এছেৰে সাতক ইৰে নক এইচেৰে ছয়ক এলেৰে শূন্যক টিৰে আৰু দুইক ওৰে সূচালে এই সংখ্যাটো কিদৰে সূচাবা ঠিক আছে আমি প্ৰথমতে লিখি লওঁ কোড কেইটা কোনটো কোডত কি বুলি ধৰিছে ইয়াতে সংখ্যাবিলাক আছে 1 7 9 6 শূন্য এইটো ও নহয় দেই এইটো আচলতে 0 এইটো টাইপিং কৰোঁতে গণ্ডগোল কৰিলে ইয়াতে তো এইটো হ'ব আমাৰ এইটো হ'ব 0 এইটো হ'ব 0 অলপ পাতল থাকে আৰু জোঙা থাকে তো ও দি দিলে এইটো ও নহয় দেই এইটো 0 হ'ব লাগে এইটো আৰু এই যেটো দুইৰ লগত সম্পৰ্ক আছে এইটো ও দি আছে এইটো আচলতে দুইৰ লগত ও ইয়াতে ঠিকে আছে আমাৰ ইয়াতে গণ্ডগোল কৰিলে ইয়াতে এইটো 0 হ'ব নালাগে এইটো ও হ'ব লাগে এইটো কি হ'ব লাগে ও হ'ব লাগে 0 আৰু ও আমি গম নাপাওঁ আচলতে অলপ ওটো অলপ ডাঙৰ আৰু বেছি গোল থাকে 0 টো অলপ ডিমাৰ নিচিনা অলপ ওভেল টাইপ থাকে তো সেইটোৱে ডিফাৰেন্স আৰু বাদ বাকি আৰু ধৰিব নোৱাৰো গতিকে তোমালোকে এটা কথা অলপ চিন্তা কৰিবা যে কেতিয়াবা টাইপিং মিষ্টেক হ'ব পাৰে কোৱেশ্চন বিলাকত কিন্তু মানে এটা মোমেন্টাম এটা থাকে প্ৰশ্নৰ চাইছানে ইয়াতে 1 7 মানে 9 গোটেইকেইটা কি আছে প্ৰথমৰ গোটেইকেইটা মানে কি আছে সংখ্যা আছে পিছফালৰ গোটেইকেইটা লেটাৰ আছে সো এনেকে আমি মোমেন্টামটোৰ হিচাপত সজাই ল'ম 1 মানে S 7 মানে E next 9 মানে H 6 মানে L next আছে 0 তো 0 বুলি ধৰিব লাগিব 0 মানে T তো কি ধৰিব লাগিব 0 এইটো O নহয় দেই আকৌ মই লিখাত অলপ বেছি গোল কৰি পেলালো O নিচিনা দেখা পাইছে মই অলপ ডিমাৰ নিচিনা অলপ জোঙা বনাই দিওঁ তেতিয়াহ'লে এইটো শূন্য বুলি ধৰাত সুবিধা হয় তো এইটো আমাৰ কি হ'ল 0 মানে T আৰু লাষ্টত আছে 2 মানে কি এইবাৰ কিন্তু O হ'ব ওটোক মই অলপ পকোৱা হাতৰ ৰাখিছো O ঠিক আছে নহলে কনফিউজন হৈ যায় তো এই তথ্যখিনি আমাৰ দিয়া আছে তেতিয়াহ'লে প্ৰশ্নটো সুধিছে যে 921076 সংখ্যাটো কিদৰে সূচাবা তো এই যেটো কোড আছে এই কোডটো আমি তলত যিবিলাক লেটাৰ আছে লেটাৰ কোনটো লেটাৰেদি মিলিব তো আমি নাম্বাৰ বিলাক লিখি যাওঁ 921076 এতিয়া 9 মানে কি আখৰ আছিলে L চাইছো নহয় তো 9 মানে সৰি H আছিলে 9 মানে H 9 মানে H আছিলে 2 মানে কি আছিলে 2 মানে O তলৰটোক আমি O লিখিছিলো এইটো O 2 মানে O next 1 মানে S আছিলে 1 মানে কি আছিলে S next আমাৰ
0 মানে আছিলে টি 0 মানে টি 7 মানে আছিলে ই 7 মানে ই 6 আছিলে এল 6 আছিলে এল তেতিয়াহ'লে শব্দটো কি হ'ল SOSTEL hostel কি হ'ল SOSTEL তো C is the correct answer hostel হে হ'ব গণ্ডগোল হৈছে C নহয় দেই এইটো B হে হ'ব আনসাৰটো চাইছেনে hostelটো B ত আছে SOSTEL HOSTEL so B is the correct answer 51 B correct answer next question to আমি চাও 52 52 ত কি দিছে যদি টি আর ডবল ইক 7100 ৰে আৰু FRO জিক 2159 ৰে খুচুৱা হয় তেন্তে FR ডবল ইক তলৰ কোনটোৰে খুচুৱা হ'ব তো ইয়াতে টি আর ডবল ই মানে কি বুজাইছে 7100 ধৰিব পাৰিছে নে টি মানে 7 আর মানে 1 ই মানে 0 ই মানে 0 একেদৰে আমাৰ এফ আর ও জি আর মানে কি আছিলে এইফালে এটা আর আছিলে নহয় 1 তো ইয়াতে আর মানে কি হ'ব লাগে 1 হ'ব লাগে হয় জানো তো ইয়াতে আমাৰ 21 কোডটো কি আছে 2159 প্ৰগ মানে 2159 আর টো মিলি আছে নে ইয়াতে আর টো মানে 1 আর মানে 1 আর মানে 1 এতিয়া গতিকে ৰিলেশনটো পালো আমি তে নেক্সট কোৱেশ্চনটো কি দিছে চাও এফ আর ডবল ই মানে কি হ'ব তেতিয়াহলে ফ্ৰী এফ আর ডবল ই ফ্ৰী ফ্ৰী মানে তেতিয়াহলে সংখ্যাটো কি হ'ব এটো সুধিছে সো এফ মানে আমি 2 পাইছো এটোৰ পৰা এফ মানে কিমান 2 আর মানে কিমান 1 আৰু ই মানে কিমান এতে পাইছো আমি 0 তো কি 0 আনসাৰটো কি হ'ল আমাৰ 21 কি হ'ল আমাৰ 2100 so your answer is option A 52 A হ'ব উত্তৰ নেক্সট আমি 53 নম্বৰটো চাও 53 নম্বৰটোত কি দিছে যদি বুকক 43 ৰে হুচোৱা হয় পেনক কি দৰে হুচাবা আচ্ছা বুক মানে 43 নহয় জানো বুক মানে 43 তেতিয়াহলে পেন মানে কি হ'ব সেইটো কেনেকৈ হ'ল আমাৰ বুক মানে আৰু পেন মানে আচ্ছা বুক শব্দটো আমি লিখো এনেকে বি ডাবল ও কে এতিয়া সিরিয়াল নম্বৰ বিলাক যদি চাও আমি তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম আহিলে বিসিডি বিলাক লিখি ল'ব লাগে নহয় এনেকৈ এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আর এস টি ইউ ভি ডব্লিউ এক্স ওয়াই আৰু জেড এনেকে লিখি ল'বা এক শাৰীটো লিখিব পাৰা দুই শাৰীটো লিখিব পাৰা লিখি ল'বা মুঠতে প্ৰশ্নটোৰ হিচাপত তো আমি প্ৰথমৰ পৰা যদি এটো কাউন্টিং কৰি যায় 1 এটো 26 যদি হয় তেতিয়াহলে বি মানে কিমান পাই আছো আমি 2 ও মানে 15 আকৌ 15 কে মানে কিমান পাই আছো আমি 11 তো এই গোটেইকেইটা যদি আমি প্লাস কৰো তেতিয়াহলে কিমান পাম আমি 5 5 5 10 13 13 3 হাতে গেল 1 3 1 4 43 পালো আমি তো বুকে কিমান বুজাইছে 43 নহয় জানো বুক মানে 43 মিলি আছে আমাৰ নেক্সট কিন্তু পেনক কিদৰে হোচা হ'ব সো পেনটো আমি ডিকোড কৰি দিও পি ই আৰু এন তো পি মানে কিমান হ'ব সিরিয়াল গণি চোৱা পি মানে হ'ব আমাৰ 16 ই মানে কিমান হ'ব ই মানে 5
n মানে কিমান হ'ব n মানে হ'ব 14 গতিকে প্লাস কৰি দিয়া প্লাস কৰিলে কিমান হ'ব 6 4 10 5 15 5 হাতে 1 2 3 35 your answer is 35 c উত্তৰ পেন মানে এতিয়া আমি কি পাম 35 নেক্সট আমি কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটোত কি দিছে 54 53 গল 54 আহিলে 54 নম্বৰটোত দিছে আমাৰ GO মানে go মানে 32 HHE she মানে 49 তেন্তে SOME মানে কি হ'ব আচ্ছা এবাৰ go মানে 32 যদি আমি আকৌ একেদৰে লিখো G আৰু O এই দুটাৰ আমাৰ G ৰ সিৰিয়াল নম্বৰটো কি হৈ আছে আমাৰ আগৰ যদি তালিকাখন চাও G হলে 7 G হলে 7 আৰু O হলে 15 দুটা প্লাস কৰিলে 7 5 12 দুই হাতে 1 22 হল 22 টো ইটো মিলা নাই 32 আছে তো এটো আমি এটা কাম কৰিব লাগিব এটো আমি উল্টা ভালৰ পৰা কাউন্টিংটো কৰিব লাগিব তেতিয়া হলে মিলি যাব আমি কি কৰিম এতিয়া উল্টা ভালৰ পৰা কাউন্টিংটো কৰিম সো প্ৰথমতে আমি আকৌ তেনেকৈ সজাই লও G আৰু O এবাৰ কাউন্টিংটো আমাৰ কি হ'ব এনেকৈ উল্টা ভালৰ পৰা হ'ব যেনেকৈ ধৰা A B C D E F G H I J K L M N O P Q R S T U V W X Y Z তো এবাৰ Z ক আমি 1 বুলি ধৰিম আৰু A ক 26 বুলি ধৰিম এই ফালৰ পৰা উল্টা ফালৰ পৰা এই ফালৰ পৰা গন্তিটো কৰিম এই গন্তি কৰিম T মানে কি হ'ব তেতিয়াহলে এফালৰ পৰা গনা তো এমলৈকেতো জানো আমি এনলৈকে কিমান হ'ব এটোলৈকে 30 এটো 14 হ'ব 15 16 17 18 19 20 তো G মানে কিমান হয় আমাৰ 20 G মানে হয় 20 O মানে কিমান হ'ব গণি চোৱা O মানে হয় আমাৰ 12 O মানে কিমান হয় আমাৰ 12 এই দুটা প্লাস কৰিলে কিমান পাম আমি 2 3 32 মিলিছে নে এতিয়া go মানে 32 একেদৰে আমাৰ S H E T মানে কিমান হ'ব S মানে 19 S মানে কিমান হয় উল্টা ফালৰ পৰা তো বেছি এটো S কিমান হ'ব S মানে 8 S মানে 8 H মানে কিমান হ'ব 14 15 16 17 18 19 H মানে কিমান হ'ব 19 আৰু E মানে কিমান হ'ব 14 15 16 17 18 10 20 21 22 তো 22 E মানে কিমান হ'ব 20 তো আটাইকেইটা প্লাস কৰি দিয়া একেদৰে আগৰ দৰে প্লাস কৰিলে আমি কিমান পাম 8 2 10 9 19 9 হাতে 1 আৰু 3 1 4 49 সো C কি বুজায় আমাৰ 49 মিলি আছে গতে নেক্সট আমি ওলাম কি সাম S O M আৰু E সাম মানে কি হয় এতিয়া S কিমান বুজায় ইয়াতে লিখিছো নহয় আমি 8 O কিমান বুজায় 12 M কিমান বুজায় M ইয়াতে 14 বুজাব E কিমান বুজায় লিখিছো 22 গতিকে আটাইকেইটা প্লাস কৰি দিয়া হাতে 2 10 6 16 16 6 হাতে 1 2 2 4 এটাকে 5 56 is the correct answer 56 কোড আছে অপশন A টো হ'ব 54 ৰ উত্তৰ তেনেকৈ আমি নেক্সট কোৱেশ্চনটো আমি চাও 55 55 দিছে যদি 43572 এ WORLD সূচায় তেন্তে
7352 কি হৈ যাব ঠিক আছে আমি নাম্বাৰ বিলাক লিখি লওঁ 4 3 5 7 2 কি বুজাই W O R L D এতিয়া কোড বিলাক পাইছে নহয় কোনটোৱে কি বুজাইছে 4 মানে W 3 মানে O 5 মানে R 7 মানে L আৰু 2 মানে হল D নেক্সট আমাৰ আৰু এটা কোড দিছে 7 3 5 আৰু 2 ইয়াতে 7 ৰ কোডটোত কি আছিলে L এটো 7 ৰ সিধা সিধা কি আছিলে L নেক্সট আমি কি হিচাপ ওলাব লাগে তো 3 ৰ কোডটো কি আছিলে O 3 কোডটো আছিলে O 5 ৰ কোডটো আছিলে R নেক্সট 2 ৰ কোডটো আছিলে D 2 ৰ কোডটো আছিলে D সো আনসার কি হল আমাৰ L O R D Lord so your option is L O R D Lord C is the correct answer 55 or 77 C next আমি চাও ইয়াতেও তেনেকুৱা চিত্ৰ এখন দিছে এতিয়া এই চিত্ৰবোৰৰ পৰা আমি তথ্যবিলাক আগতে উলিয়াই ল'ব লাগে ইয়াতে নিৰ্দেশনা এটা দিছে 56 অৰ 58 নং প্ৰশ্নসমূহ তলৰ চিত্ৰটোৱে ক্ৰিকেট ফুটবল আৰু কাবাডী খেলা ছাত্ৰক বুজায় চিত্ৰটো অধ্যয়ন কৰি উত্তৰ দিয়া তো ইয়াতে তিনিটা মান কোৱেশ্চন আছে 56 অৰ 58 তো ইয়াতে আমাৰ কাবাডী খেলা সংখ্যা আচ্ছা কেৱল কাবাডী খেলা সংখ্যা কিমান আছে কেৱল বুলে আমি কা দি কাবাডী বুজালো কেৱল কাবাডীৰ সংখ্যা কিমান আছে কাবাডী মানে কেৱল কাবাডীৰ ঘৰত আছে R কেৱল কাবাডীৰ ঘৰত R আছে কেৱল ফুটবলৰ ঘৰত কি আছে অনলি ফুটবল খেলা সংখ্যা কি আছে P তো P খালি ফুটবল খেলে P এ নেক্সট ক্ৰিকেটৰ খালি ক্ৰিকেট খেলা Y খালি ক্ৰিকেট Y এ খেলে নেক্সট আছে আমাৰ দুটা লো আমি কাবাডী আৰু ফুটবল খেলা কাবাডী প্লাস ফুটবল তো কিমানে খেলে এটো হল কাবাডী এটো হল ফুটবল গতিকে এই দুটাৰ ভিতৰত আছে কিউ কাবাডী আৰু ফুটবল খেলা কিউ আছে এবাৰ কাবাডী আৰু ক্ৰিকেট লও কাবাডী প্লাস ক্রিকেট কাবাডী প্লাস ক্রিকেট তো কাবাডী আৰু এটো হল আমাৰ ক্রিকেট তো আছে আমাৰ টি এটো আমাৰ টি আছে এইবাৰ আমি লও কাবাডী ফুটবল গল কাবাডী ক্রিকেট গল ফুটবল আৰু ক্রিকেট ৰৈ আছে তো এইবাৰ ফুটবল আৰু হল ক্রিকেট ফুটবল আৰু ক্রিকেট খেলা প্লেয়াৰ কিমান কোনটো আছে ফুটবল আৰু ক্রিকেট so Z is the option Z is the option next আমাৰ তিনিওটা খেলা মানে কাবাডী ফুটবল আৰু হল ক্রিকেট এই তিনিওটা খেলা প্লেয়াৰ কোন কোন আছে so তিনিওটা খেলা প্লেয়াৰ টো আছে এটোৰ অন্তৰ্গত পৰে এটোৰ অন্তৰ্গত পৰে এটোৰ অন্তৰ্গত S গটেৰ অন্তৰ্গত কি পৰে আমাৰ S আছে নে তিনিওটা আয়তৰ ভিতৰত পৰে S টো গতিকে এতিয়া আমি শুদ্ধত্তৰ দিব পৰা হৈছো শুদ্ধত্তৰত কি দিছে সব 56 নম্বৰ আটাইকেইটা খেল খেলা ছাত্ৰ সকল হল তো গটেকেইটা খেল মানে কাবাডী ফুটবল ক্রিকেট কোনে খেলে S S এ খেলে এতে পাইছো নহয় আমি so S is the correct answer 56 গল 57 কোশ্চেনটো আমি চাও 57 ৰ কেৱল ফুটবল খেলা ছাত্ৰ সকল হল তো কেৱল ফুটবল খেলা কি আছিলে ফুটবল মানে P so P is the correct answer কেৱল P is the correct answer তো অপশন C ত আছে P গতিকে 57 ৰ আনসাৰ হ'ব C next question 58 চাও আমি 58 ত কি আছে কেৱল কাবাডী আৰু ক্রিকেট খেলা ছাত্ৰ সকল কাবাডী আৰু ক্রিকেট তো কাবাডী আৰু ক্রিকেট ক'ত ক'ত আছিলে কাবাডী আৰু ক্রিকেট এটো T is the correct answer
C is the correct answer. Option B. 58. Option B. Next question is number 59. 59. 59 এটা প্ৰশ্ন দি আছে, প্ৰশ্নটো পঢ়ি চাওক। তলৰ চিত্ৰটো অধ্যয়ন কৰা আৰু কেৱল এটা ভাষা ক'ব পৰা মানুহৰ সংখ্যা কি হ'ব পাৰে লিখা। তো ইয়াতে ভাষা কেইটা আছে, ইংৰাজী আছে, হিন্দী আছে আৰু তামিল আছে। মানে এই গোলটোৱে ইংৰাজী ভাষা কোৱা মানুহৰ সংখ্যা বুজাইছে, এই গোলটোৱে হিন্দী কোৱা মানুহৰ সংখ্যা বুজাইছে, এই গোলটোৱে তামিল কোৱা মানুহৰ সংখ্যা বুজাইছে। এতিয়া এই ইংৰাজী ভাষা কোৱা মানুহবিলাকে এই এল যিটো আছে, এল খিনিয়ে কি কৰিব পাৰে, এল আৰু এন খিনি হিন্দীও ক'ব পাৰে। মানে হিন্দী এই যিটো গোল আছে এইটোৰ ভিতৰতো ইংৰাজীৰ এই মানুহ দুজন আছে। এতিয়া এল আৰু এনে একজনৰ কথা বুজাইছে নে বহুত কেইজনৰ কথা বুজাইছে এই কথাটো নাজানো, কিন্তু এল সংখ্যক আৰু এন সংখ্যক মানুহ ইংৰাজী ক'বও জানে, হিন্দী ক'বও জানে। নেক্সট, ইংৰাজী আৰু তামিল কোৱা মানুহৰ সংখ্যাও আছে। ইংৰাজী আৰু তামিল কোৱা মানুহৰ সংখ্যাও আছে। আকৌ হিন্দী, ইংৰাজী, তামিল তিনিওটা ভাষা, হিন্দী, ইংৰাজী আৰু তামিল তিনিওটা ভাষা কোৱা মানুহ আছে। কেৱল তামিল আৰু হিন্দী কোৱা মানুহ আছে, হিন্দী আৰু ইংৰাজী কোৱা মানুহ আছে। দেখা পাইছেনে? গতিকে এতিয়া আমি চিত্ৰটো যিহেতু ষ্টাডি কৰিলো, তো ইয়াতে আমাৰ প্ৰশ্নটো কি কৈছে আকৌ পঢ়ি চাওক। তলৰ চিত্ৰৰ অধ্যয়ন কৰা আৰু কেৱল এটা ভাষা ক'ব পৰা মানুহৰ সংখ্যা। এটা ভাষা মানে ই এটা ভাষা ক'ব পাৰে, মানে ইংৰাজী ক'ব পাৰে, এইচ এটা ভাষা ক'ব পাৰে, মানে হিন্দী ক'ব পাৰে, আৰু টি এটা ভাষা ক'ব পাৰে, মানে তামিল ক'ব পাৰে। গতিকে ই মানে যি হয়, এইচ মানে যি হয়, আৰু টি মানে যি হয়, গোটেইকেইটাক লগ কৰালে আহুৱে মানে কি এটা এটা ভাষা ক'ব পাৰে, নহয় জানো? মানে আনচাৰটো হ'ব কি আমাৰ ই প্লাছ এইচ প্লাছ টি, এই গোটেইকেইটা যোগ কৰিলে যিটো হ'ব এইকেইটাই মানে এটা ভাষা ক'ব পাৰে। বাদ বাকীটো দুটা দুটা ক'ব পাৰে, এই এনেটো তিনটাই ক'ব পাৰে। গতিকে আমাৰ আনচাৰটো কি হ'ব? ই এইচ টি, ই এইচ টি, গোটেইকেইটা প্লাছ কৰি ল'ব। তো বি ইজ দ্য কাৰেক্ট আনচাৰ। এ নহয়, বি ইজ দ্য কাৰেক্ট আনচাৰ, চিও নহয়। ঠিক আছে, চ' আমাৰ 59 গ'ল। 60 নম্বৰ কুৱেশ্যনটো চাওঁ আমি। তলৰ শ্ৰেণীটোত উল্লেখ নকৰাটো কি হ'ব লিখা। তো ইয়াত এটা কোড দিছে ACEGI, কোড এটা দিছে, তো ABCD এটা কোড। চ' ABCD বিলাক আমি লিখি ল'ব লাগে প্ৰথমৰ পৰা। চ' আৰম্ভণি আমি একদম সৰু কুৰিৰ পৰা, মানে ৰিপিট হৈ আছে ABCD বিলাক, এনেকে লিখি ল'ব লাগিব। ABCDEFGHIJKLMNOPQRSTUVWXYZ। আকৌ ৰিপিট হ'ব ABCDEFGHIJKLMNOPQRSTUVWXY, এনেকে আহি থাকিব আৰু ৰিপিট হৈ থাকিব। তো এই সিৰিজটোত কি দিছে চাওঁ আমি। ACEGI, তো ইয়াতে এ লৈছে, এ এটা বাদ দিলাক, চি ললাক, এটা বাদ দিলাক, ই ললাক, এটা বাদ দিলাক, এফ ললাক, জি হ'ব তেতিয়াহ'লে, এফটো বাদ দিলাক, এইচ বাদ দি আই ললাক। তো আই লৈকে আমাৰ কি হৈছে, কমা আছে, গতিকে আমি ইয়াতে ৰৈ গলো। ঠিক আছে, ইয়াতে এইখিনিত ৰৈ গলো আমি। নেক্সট আকৌ কি লৈছে, JLNPR, তো প্ৰথমটো জে ললাক, এটা বাদ দিলাক, এল ললাক, এটা বাদ দিলাক, এন ললাক,
এটা বাদ দিলাক পি ললাক এটা বাদ দিলাক আর ললাক ইয়াতে আমাৰ কমা আছে আৰলৈকে আমি ইয়াতে ৰৈ গলো ঠিক আছে ও পি আছিলে যে ললাক কে কাটিলে এল এম কাটিলে এন ও কাটিলে পি জে কে জে এল এন ও নাই পি আছে আকৌ আৰ আছে আচ্ছা পি টো কাটি দিছো আমি আসলতে আমাৰ দাগটো কমাত দিওঁতে গণ্ডগোল হ'ল অলপমান কমাটো অলপ দিওঁতে গণ্ডগোল হৈছে ও কাটিলো আৰু পি কাটিলো নে আৰ কাটিব লাগিব ও পি কিউ কাটিছে আচ্ছা পি আচ্ছা জিৰ পিছৰটো কাটিলো এল এলৰ পিছৰটো কাটিলো এন এনৰ পিছৰটো কাটিলো পি পিৰ পিছৰটো কাটিলো আৰ ইয়াতে আমাৰ কি হ'ব কমা নেক্সট আকৌ এছ ধৰিব লাগিব এছ ধৰিলো এটা বাদ দিলো এটা বাদ দিলো এটা বাদ দিলো তো এটা বাদ দিব লাগিব ইয়ালৈকে হৈ গ'ল পাঁচটা এইটো কাটিছো এইটো কাটিছো এইটো কাটিছো আৰু এইটো কাটিছো নেক্সট আমাৰ বি ধৰিব লাগিব নহয় জানো বি এটা বাদ দি ডি এটা বাদ দি এফ এটা বাদ দি এইচ বাদ দি জে জেলৈকে লিখিলো আমি এইটো বাদ দিলো এইটো বাদ দিলো এইটো বাদ দিলো এইটো বাদ দিলো নেক্সট আমাৰ কে ধৰিব লাগিব কে এইটো বাদ দিলো এম এইটো বাদ দিলো ও এইটো বাদ দিলো কিউ বাদ দিলো এছ এছলৈকে গ'ল নেক্সট আমাৰ কি হ'ব এনেকে আহি থাকিব টি ভি এক্স জেড বি মানে এইটো কেঞ্চেল যাব বিটো আহিব বিলৈকে হৈ গ'ল পাঁচটা তো ক্ৰমবিলাক চোৱাচোন এতিয়া মিলাই পেলাই এ চি ই জি আই মিলি আছে এইটো জে এল এন পি আৰ মিলি আছে এইটো নেক্সট এছ ইউ ডব্লিউ ৱাই এ মিলি আছে নেক্সট প্ৰশ্নবোধকৰ চিহ্নত আমাৰ কি হ'ব এইটো নকৰাটো সুধিছে চ' ইয়াতে এই ক্ৰমটো হ'ব এই ক্ৰমটো আমাৰ হ'ব ইয়াতে ক্ৰমটো কি আছে বি ডি এফ এইচ জে নেক্সট ক্ৰমটো আমাৰ কে এম অ' কিউ এছ মিলি আছে তাৰপিছত আৰু নাই গতিকে আমাৰ প্ৰশ্নবোধক চিহ্নৰ যিটো উত্তৰ এইটো বি ডি এফ এইচ জে কোনটো অপশ্যনত আছে বি ডি এফ এইচ জে চ' ডি ইজ দ্য কাৰেক্ট আনচাৰ 60 ডি ইজ দ্য কাৰেক্ট আনচাৰ তো গোটেইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ ফ্ৰম 31 to 60 সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে আমাৰ
ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।